হে বন্ধুসকল ভূয়ান ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল আজি ক্লাছটোৰ নাম হৈছে ইংৰাজীত নাম সুধিবলৈ আৰু ক'বলৈ শিকক। তো বন্ধুসকল সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মৰমৰ বন্ধুসকল প্ৰথম কুৱেশ্যনটোৱে আছে আপোনাৰ নাম কি আৰু তলত ধুনীয়াকৈ চাৰিটা অনুবাদ দিয়া আছে, ইয়াৰে যিকোনো এটা শুদ্ধ হয়। এই নম্বৰটো দিয়া আছে হোৱাট ইজ ইয়ৰ গুড নেম। বি আছে হোৱাট ইজ ইয়ৰ্ছ নেম। চি আছে হোৱাট ইজ ইয়ৰ নেম। ডি আছে হোৱাট ইজ ইয়ৰ নেম। এই চাৰিটাৰ ভিতৰত এনচাৰ কোনটো? 3 ছেকেণ্ড সময় দিলোঁ আপোনালোকক। হয়, এনচাৰটো হৈছে চি, হোৱাট ইজ ইয়ৰ নেম। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে মোৰ নাম ৰাজু আৰু ইয়াতে চাৰিটা অপশ্যন আছে, ইয়াৰে যিকোনো এটা শুদ্ধ হয়। প্ৰথমটো আছে মাই নেম ইজ ৰাজু, 2 নম্বৰটো আছে মাই নেম ইজ ৰাজু, 3 নম্বৰটো আছে মাই নেম আৰ ৰাজু আৰু নম্বৰ 4 আছে মাই চেল্ফ ৰাজু। ইয়াৰে যিকোনো এটা শুদ্ধ হয়। আপোনালোকক 3 ছেকেণ্ড সময় দিলোঁ, আপোনালোকে শুদ্ধ উত্তৰটো বাছি ওলাওক আৰু কমেণ্ট বক্সত শুদ্ধ এনচাৰটো লিখি দিয়ক। 0 1 2 3। হয় বন্ধুসকল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1 নম্বৰটো মাই নেম ইজ ৰাজু, মোৰ নাম ৰাজু। ইয়াৰ পিছত আৰু এটা কুৱেশ্যন দিছোঁ, খালী ঠাই পূৰ কৰিব দিছোঁ। খালী ঠাই হৈছে মাই নেম খালী ঠাই ৰাজু, আৰু এই খালী ঠাইত কি হ'ব? অপশ্যন দিয়া আছে চাৰিটা। এ নম্বৰ অপশ্যন হৈছে হেজ, বি হৈছে ইজ দ্য, চি হৈছে ইজ আৰু ডি হৈছে এম। এই চাৰিটাৰ ভিতৰত যিকোনো এটা শুদ্ধ হয় আৰু সেই শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত লিখি দিয়ক আৰু আপোনালোকক 3 ছেকেণ্ড সময় দিছোঁ, আপোনালোকে শুদ্ধ এনচাৰটো ভাবি লওক। 0 1 2 3। হয় বন্ধুসকল, ইয়াৰ চাৰিটা অপশ্যনৰ ভিতৰত চি নম্বৰটো শুদ্ধ এনচাৰ, মাই নেম ইজ ৰাজু। তো চি নম্বৰটো হৈছে শুদ্ধ এনচাৰ। ইয়াৰ পিছত কুৱেশ্যন আছে বন্ধুসকল মই ৰাজু আৰু তলত চাৰিটা অনুবাদ দিয়া আছে, এই চাৰিটা অপশ্যনৰ ভিতৰত যিকোনো এটা শুদ্ধ হয়। এই নম্বৰ অনুবাদ দিয়া আছে আই এম এ ৰাজু, বি আছে মাই চেল্ফ ৰাজু, চি আই এম ৰাজু, ডি আই এম দ্য ৰাজু। এই চাৰিটা অপশ্যনৰ ভিতৰত যিকোনো এটা শুদ্ধ হয়। আপোনালোকে কমেণ্ট বক্সত শুদ্ধ এনচাৰটো দিয়ক আৰু আপোনালোকক 3 ছেকেণ্ড সময় দিয়া হৈছে আৰু 3 ছেকেণ্ডৰ ভিতৰত আপোনালোকে শুদ্ধ এনচাৰটো ভাবি লওক। 0 1 2 3। হয় বন্ধুসকল, আপোনালোকে কি ভাবিছিল মই নাজানো, কিন্তু মই ৰাজু ইয়াৰ ইংৰাজী অনুবাদ হৈছে চি নম্বৰ, আই এম ৰাজু। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে খালী ঠাই পূৰণ কৰক। হোৱাট ইজ ডেছ নেম, আৰু ইয়াতে চাৰিটা অপশ্যন দি আছে আৰু এই চাৰিটাৰ ভিতৰত যিকোনো এটা শুদ্ধ। তো আপোনালোকে কমেণ্ট বক্সতে এনচাৰটো দি দিব, এইটো মই এতিয়া এনচাৰটো কৈ নিদিওঁ। আৰু মোৰ এই ভিডিঅ' চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ, আৰু নিশ্চয় যিসকলে ইংৰাজী কম জানে তেওঁলোকৰ কাৰণে বহুত সহায়ক হ'ব বুলি মই ভাবোঁ, আৰু ইয়াৰ পিছত আপোনালোকে নতুন নতুন ভিডিঅ' পাই থাকিব। ধন্যবাদ।